Hello everyone, আজি ভিডিওটোলৈ সকলোকে স্বাগতম জনাইছো। আজি দেওবাৰ বুলি মই আৰু লগৰ ছোৱালী কেজনী মানে লগ হৈ ফুৰিবলৈ গৈছিলো। আচলতে এনেকৈ ফুৰিবলৈ যোৱা হোৱাই নাছিলে, পৰীক্ষা দিয়াৰ পাছত আমি সবে ঘৰতে আছিলো। গতিকে এদিন ফুৰিবলৈ যাওঁ বুলি আমি ভাবিলো আৰু ফুৰি সঁচাকৈ খুব ভাল লাগে। এটা দিন কটাই পেলাই আৰু আমাৰো খুব ভাল লাগিলে। কেনেকেনো গ'লো কিনো কৰিলো আপোনালোকক দেখাওঁ বুলি ভিডিঅ' এটা বনাই ভিডিঅ' কেইটামান কৰি আনিছিলো। আচলতে সেইকেইটা আপোনালোকক দেখাওঁ, আপোনালোকক চাওক। এয়া হৈছে পদুমনি ৰিজৰ্ট আৰু এয়া হৈছে বাহিৰৰ পৰিৱেশখিনি। আমি ৰিজৰ্টত নোসোমালোঁ, কিন্তু বাহিৰৰ গোটেইখিনি আমি ফুৰিলোঁ। লগতে তাত সৰুকৈ পাৰ্ক এখনো আছে, জুলনা আৰু চুচৰা। তাতো অলপমান জুলিলোঁ আৰু চুচৰিলোঁ। লগতে দেওবৰীয়া সময়খিনি আমি এনেকৈ কটালোঁ। এটা নিৰ্দিষ্ট দিন যেতিয়া নিজৰ বাবে দিয়া যায়, সঁচাই খুব ভাল লাগে। সদায়তো আমি ফেমিলিৰ লগত বা সকলোৰে লগত তেনেকৈ ফুৰা হয়, কিন্তু লগৰ ছোৱালীৰ লগত খুব কমেই ফুৰা হয়। কিন্তু এইবাৰ ফুৰিলোঁ আৰু খুব ভাল লাগিলে ফুৰি পেলাই। গোটেই দেওবৰীয়া দিনটো আমি এনেকৈ কটালোঁ। আমি যেতিয়া লগ খাওঁ তেতিয়া একেবাৰে সৰু ছোৱালীৰ নিচিনা হৈ যাওঁ, মানে সৰু ছোৱালীৰ নিচিনাকৈ জোলা আৰু ফুৰা সেইবিলাকতো সৰু ছোৱালী নহয়, চবেই কৰিব পাৰে। সেয়েহে আমিও কৰিলোঁ। এইকেইজনী আমি আজি ফুৰিবলৈ আহিছোঁ। হাতী বহি দিলে অ বাইকক কেনেকৈ কৈছে চোৱা। এফালে তুমি গৈছিলা নহয়, অ এফালে ঘূৰি আহিম বলা। তাই খেলা ভাল পাইছে, আমি সেলফি লোৱা ভাল পাইছো। পখিলা এইবোৰ এটা ফুল মাৰা না। জুন একো নহয়। আপোনালোকে
আপোনালোকে খাবলৈ আহে হোটেলত খাব পাৰিব, কিন্তু বাহিৰৰ পৰা এক্সট্ৰা পেকেট লৈ আহিব বা কিবা বাহিৰৰ বস্তু লৈ আহিব নোৱাৰে। আমিও লৈ আহিছিলোঁ, কিন্তু ইয়াত খাবলৈ এলাও দিয়া নাই, সেইকাৰণে চাগে আমি বাহিৰত খাবগৈ লাগিব। আপোনালোকক কৈ থৈছোঁ, যোনে যোনে আহিব বিচাৰে বাহিৰৰ পৰা লৈ নাহিব, ইয়াত খাব। ইয়াতো অকলে খাবলৈ মানে ইয়াৰ পৰাই আহিলে ইয়াতে খায় বাৰু। আমি হ'লেও ইমান মানে বেছি পইচা লৈ অহা নাছিলোঁ, গতিকে সেইকাৰণে বাহিৰৰ পৰা লৈ আহিছিলোঁ, কিন্তু ইয়াত খাব নোৱাৰি বুলি ক'লে। কোৱা না কেনেকুৱা লাগিলে কোৱা আকৌ ফুৰি আহি তোমাৰ প্ৰেক্টিচ কৰিব নালাগে ডাইৰেক্ট কোৱা। আমি ইমান ওচৰতে থাকিও অহা নাছিলোঁ, আজি প্ৰথম আহিছোঁ, বহুত ভাল লাগিছে। গুইজান আহি গ'লো আৰু গুইজানৰ এই ৰিজৰ্টত আজি খাম এতিয়া। এই পহুকেইটা আৰু এই চৰাইকেইটা ইমান মৰম লাগিছে। গুইজান মোৰ সেইকাৰণে ভাল লাগে, ইমান ফ্ৰেছ ৱেডাৰ পাওঁ, ইমান মুকলি বতাহ মাৰি থাকে। গ্ৰীনেৰী অফ আছাম বুলি মই এনেই নকওঁ, অসমৰ এই সেউজীয়াখিনিয়ে সঁচাকৈ আপোন ভোলা কৰি দিয়ে। অসমখন সঁচাই প্ৰাকৃতিক সৌন্দৰ্যৰ ফালৰ পৰা বৰ ধুনীয়া, নিজকে সেইকাৰণে গৌৰৱ অনুভৱ কৰোঁ এখন অসমৰে মই ছোৱালী বুলি। ঘূৰা-ঘূৰি হ'ল, এইখিনি কি হ'ব? চাহ হ'ব, ফুচকা চাহ। সাতজনী আছো, সাতজনী। তাত মাৰিম, ইয়াত নহয়, ইয়াত ফটো নামাৰে আৰু। চাহ খাই তালৈ যাম দেই আৰু ইয়াত লাষ্ট।